জয় কৃষ্ণ। सद्गुरुर পৰা কৃষ্ণৰ এক নাম গ্ৰহণ কৰি নাম জপ শ্ৰৱণ কীৰ্তন আদি কৰি থাকিলে নিষ্কাম পথ লাভ হয়। অকাৰ সংসাৰৰ দুৰ্ঘৰ মায়া ঘূৰি থাকে, বিষয় বনিয়ে জীৱক দহন কৰে উপক্ৰম হৈ থাকে। সংকটকালৰ শৰণদাতা গুৰুৱে দিয়া কৃষ্ণৰ নাম জপ কৰি জীৱন উদ্ধাৰ হয়। সকলো পিতৃ মাতৃয়ে সুসন্তান কৃষ্ণগুৰুৰ কৃপাৰ দ্বাৰাহে এই ক্ষমতা লাভ হয়। পৰম গুৰু কৃষ্ণগুৰু প্ৰভুৱে কৈছে, এই বিবাহ কৰিয়া গৃহ ইমতে কৰিব অতি পুৰুষ দুয়োজনে ধৰ্ম আচৰিব। দেহ ভৈল স্ত্ৰী ৰূপ জীৱ ভৈল স্বামী, ও এই জ্ঞান ৰাখি বেক যত গৃহ এ বিষ্ণু রূপ দেখিতে স্বামী কহে বিব, ও সেই স্ত্রীয়ে সুসন্তান নিশ্চয় লভিব। সংসাৰ ধৰ্ম নীতিৰ ওপৰতে এটা পৰিয়ালৰ শান্তি নিৰ্ভৰ কৰে। পৰিয়ালৰ সমূহ সদস্যই কৃষ্ণগুৰু নাম ধৰ্ম গ্ৰহণ কৰিব লাগে, কাৰণ এয়া হ'ল সনাতন ধৰ্ম। সনাতন ধৰ্ম সত্য। সত্য ধৰ্ম গ্ৰহণৰ দ্বাৰাহে পৰিয়ালৰ পৰস্পৰৰ মাজত বুজাপৰা থাকে আৰু শান্তি আনন্দ লাভ হয়। সৎগুৰুৱে দিয়া উপদেশ অনুযায়ী সমস্ত পালনীয় কৰ্ম কৰিব লাগে, তেতিয়া সংঘাত দূৰ হ'ব। বলিৰ পৰম ধৰ্ম কৃষ্ণ গুৰু নাম, ও যিজনে জপয় তাৰ পুৰে মন। জয় কৃষ্ণ গুরু। এতিয়া আমাৰ কইনাই প্ৰথমতে ক'ব, প্ৰাণস্বামী কৰি আজি সমাজ বিদ্যমানে আপোনাক স্বামী ৰূপে বৰণ কৰাৰ উদ্দেশ্যে যতনাই অনা এই ক্ষুদ্ৰ ফুলৰ মালাধাৰীৰে আপোনাৰ জীৱনৰ অবিচ্ছেদ্য সংগী হ'বলৈ আপোনাক তথা গুৰু ভকত প্ৰভুসকলক যথাযোগ্য সেৱা শুশ্ৰূষা কৰি সংসাৰ ধৰ্ম সুকলমে পালন কৰিবলৈ আমাক আশীৰ্বাদ কৰক। এতিয়া কইনাই বৰৰ ডিঙিত মালাধাৰী পিন্ধাই দিব, আত্মীয়সকলে উৰুলি দিব। জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু। দৰাই পাধিয়ে গেছি আগে স্ত্ৰী ৰূপে গ্ৰহণ কৰি এই ক্ষুদ্ৰ পুষ্পৰ মালাধাৰী সমগত প্ৰভুসকলৰ সাক্ষাতত পিন্ধাই দি পত্নী ৰূপে গ্ৰহণ কৰিলো। আজিৰ পৰা আমাৰ উদ্দেশ্য আৰু কৰ্ম এই হ'ল গুৰু ভকত তথা সমাজৰ সেৱাৰ বাবে আমাৰ জীৱন নিয়োজিত হওক। এতিয়া দৰা হাতৰ মালা ধৰি কইনা ডিঙিত পিন্ধাই দিব, আত্মীয়সকলে উঠি দিব। জয় কৃষ্ণ, জয় কৃষ্ণ গুৰু, জয় কৃষ্ণ গুৰু।
ইতে দৰাই মালতীয়া দায়িত্ব পালন কৰি গুৰু ভকতক সেৱা কৰিব পাৰো সকলোকে বিষ্ণু বুদ্ধি কৰি সৎ আৰু আনন্দময় সাংসাৰিক জীৱন সুখে সন্তোষে অতিবাহিত কৰিব পাৰো তাৰ বাবে সমবেত প্ৰভুসকলৰ চৰণত সেৱা জনালো সেৱা মত আপোনাৰ বোলে ও নমো নমো কৃষ্ণ গুৰু আধ্যাত্মিক আচৰণ কৰাৰ বাবে ঈশ্বৰ কৰ্ম কৰি জীৱ সেৱা কৰাৰ বাবে সংসাৰ ধৰ্মৰ পালনীয় কৰ্ম কৰি শ্ৰদ্ধাচাৰ আচৰণৰ বাবে জীৱনৰ সুসমৃদ্ধি আৰু শান্তি লাভৰ বাবে পৰিপূৰ্ণ সংসাৰ পাতি ঈশ্বৰৰ বাক্য পালনৰ বাবে আজি মই বিবাহ কাৰ্য সম্পাদনেৰে তোমাৰ পানী শুদ্ধ চিত্তে গ্ৰহণ কৰিলো আজিৰ পৰা আমি দুয়োৰে সুখ দুখৰ সমভাগী হলো মোৰ জীৱনলৈ চাই ক'ব হে প্ৰিয় স্বামী আজিৰ পৰা মই আপোনাৰ সকলো হ'ব ধৰা মানে দুই থাকা ল'ব এতিয়া থাপনা পালে ভগৱান সৰ্বভূতেশ চৰণ ভক্ত বৎসল নমস্তে তাং কৃষ্ণ গুৰুং লোকানাং ধৰা মানে থিয় হ'ব আগলৈ হ'ব যদি প্রভু হে ভগবন্ত প্রভু তুমি লক্ষ্মীপতি তোমার সেবার ভাবে যে রক্ষার্থে আমাক অন্নাদি দান করি কৃপা করা ও শ্ৰদ্ধা ৰাখি কৃষ্ণগুৰু প্ৰভুৰ আদৰ্শত ব্ৰতী হবা